নমস্কাৰ আজি কবলৈ লৈছো গ্ৰামোফোন ৰেকৰ্ডত বিষ্ণুপ্ৰসাদ ৰাভাৰ কণ্ঠত বাণীবদ্ধ হোৱা প্ৰথম তিনিটা গীতৰ বিষয়ে লগতে গীত তিনিটা বজাই শুনোৱাৰ উপৰিও 1936 চনৰ পৰা 1945 চনৰ এই এটা দশকৰ ভিতৰত বাণীবদ্ধ হোৱা ৰাভাদেৱৰ ৰচিত গীতসমূহত কণ্ঠদান কৰা শিল্পীসকলৰ পৰিচয় আৰু গ্ৰামোফোন ৰেকৰ্ডত বাণীবদ্ধ বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰচিত নাটকসমূহৰ বিষয়ে জনাব খুজিছোঁ। প্ৰথমে শুনোচোন আহক বিষ্ণুপ্ৰসাদ ৰাভাৰ কণ্ঠত বাণীবদ্ধ হোৱা সেই প্ৰথম গীতটি। গীতটি 1936 চনৰ 1 অক্টোবৰত মুক্তি লাভ হোৱা গ্ৰামোফোন ৰেকৰ্ড জ্যোতিপ্ৰসাদ আগৰৱালাৰ শোণিতকৰী নাটকত বাণীবদ্ধ। পাছৰ অংশখিনি শুনো আহক। এই শোণিতকৰী নাটকখনিত ৰাভাদেৱে কেৱল গীতেই গোৱা নাছিল, জ্যোতিপ্ৰসাদ আগৰৱালাৰ সৈতে যুটীয়াভাৱে পৰিচালনাও কৰিছিল। লগতে হৰ আৰু নাৰদৰ দুটা চৰিত্ৰত অভিনয় কৰাৰ উপৰিও নাটকখনিৰ সংগীত পৰিচালনা কৰিছিল। এইবাৰ আহোঁ ৰাভাদেৱৰ কণ্ঠত বাণীবদ্ধ দ্বিতীয় গীতটিৰ বিষয়ে। ৰাভাদেৱে নিজে ৰচনা কৰা গীত খুব কম গাইছিল। নিজে ৰচনা কৰা গীত এককভাৱে নাগালেও প্ৰফুল্লবালা বৰুৱাৰ সৈতে দ্বৈত কণ্ঠত কেইটামান গীত বাণীবদ্ধ কৰিছিল। তাৰে দুটিমান হৈছে 1937 চনৰ অ গুৰু মোৰ শংকৰ আৰু গকুলৰ জহুৱা মাই, 1939 চনৰ ৰংগত বান্ধিছা ঘৰ আৰু অ মোৰ নাৱৰ ভৰসা নাইৰে ইত্যাদি ইত্যাদি। নাটকসমূহত বাণীবদ্ধ হোৱা গীত ৰাভাদেৱে প্ৰায় এককভাৱেই গাইছিল। এইবাৰ বজাবলৈ লৈছোঁ ৰাভাদেৱৰ কণ্ঠত বাণীবদ্ধ হোৱা দ্বিতীয় গীতটি। এই গীতটি 1937 চনৰ আগষ্ট মাহত ওলোৱা তেখেতেৰে ৰচিত গ্ৰামোফোন ৰেকৰ্ডত বাণীবদ্ধ বেউলা নাটকৰ। আমাৰ হাতত সংগ্ৰহ হৈ থকা গ্ৰামোফোন ৰেকৰ্ড আৰু তথ্যৰ ভিত্তিত 1936 চনৰ পৰা 1945 চনৰ ভিতৰত বাণীবদ্ধ কৰা ৰাভাদেৱৰ ৰচিত গীতত কণ্ঠ দিয়া শিল্পীসকল হৈছে সাধনা বৰুৱা, মমতা বৰুৱা, মাষ্টাৰ ভূপেন হাজৰিকা, বিষ্ণুপ্ৰসাদ ৰাভা, প্ৰফুল্লবালা বৰুৱা, প্ৰিয়বালা ৰাভা, ভোলানাথ শইকীয়া, প্ৰবুদ্ধ চন্দ্ৰ বৰুৱা, মিছ গিৰিজা বৰুৱা, কমল নাৰায়ণ চৌধুৰী, নিৰুপমা হাজৰিকা আৰু দিলীপ শৰ্মা। এইবাৰ বজাবলৈ লৈছোঁ ৰাভাদেৱৰ কণ্ঠত বাণীবদ্ধ হোৱা সেই তৃতীয় গীতটি।
আজিলৈ ইমানতে সামৰিছোঁ পৰৱৰ্তী খণ্ডটিত লগ পোৱাৰ প্ৰতিশ্ৰুতি থাকিল ধন্যবাদ